মুর্দাবাদ 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 গো ব্যাক ছাব্বিশটা ঘর জ্বলা দুষ্কৃতিকারী গ্রেপ্তার করো গ্রেপ্তার করো গ্রেপ্তার করো ছাব্বিশটা কয় আদিবাসী ঘর জ্বলা দুষ্কৃতিকারী গ্রেপ্তার করো গ্রেপ্তার করো গ্রেপ্তার করো ছাব্বিশটা কয় গৃহ জ্বলা আদিবাসী দুষ্কৃতিকারী গ্রেপ্তার করো গ্রেপ্তার করো গ্রেপ্তার করো We want justice! justice justice We want justice! justice justice No justice, no rest! no rest no rest We want justice! justice justice অমিত শাহ মুর্দাবাদ! মুর্দাবাদ মুর্দাবাদ গৃহমন্ত্রী অমিত শাহ মুর্দাবাদ! মুর্দাবাদ মুর্দাবাদ হিমন্ত বিশ্ব শর্মা মুর্দাবাদ! মুর্দাবাদ মুর্দাবাদ We want justice! justice justice ছাব্বিশটা ঘর জ্বলা দুষ্কৃতিকারী গ্রেপ্তার করো গ্রেপ্তার করো গ্রেপ্তার করো ছাব্বিশটা কয় গৃহ জ্বলা দুষ্কৃতিকারী গ্রেপ্তার করো গ্রেপ্তার করো গ্রেপ্তার করো We want justice! justice justice No justice, no rest! no rest no rest গৃহমন্ত্রী অমিত শাহ মুর্দাবাদ! মুর্দাবাদ মুর্দাবাদ গৃহ বিভাগের থাকা মুখ্যমন্ত্রী মুর্দাবাদ! মুর্দাবাদ মুর্দাবাদ হিমন্ত বিশ্ব শর্মা আমি গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আমি প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী হাতত লৈছোঁ আৰু আজি ডিব্ৰুগড় জিলা সমিতিয়ে চাবুৱাৰ নগৰৰ মাজমজিয়াত এই কাৰ্যসূচী ৰূপায়ণ কৰিছে। কাৰণ যোৱা 19 তাৰিখে যি কোকৰাঝাৰ জিলাত যি এক ঘটনাক আলম লৈ ঘটনাক আলম লৈ 20 তাৰিখে একাংশ দুষ্কৃতিকাৰীয়ে 22টাকৈ আদিবাসী গৃহ তেওঁলোকে জ্বলাই দিছে, লগতে আশা কাৰ্যালয় বিৰছা মুণ্ডা ভৱন জ্বলাই দিছে, প্ৰশাসনৰ আগত পুলিচ প্ৰশাসনৰ আগত তেওঁলোকে জ্বলাই দিছে। এই ঘটনাক আমি তীব্ৰ নিন্দা কৰিছোঁ আৰু আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই 12 ঘণ্টাৰ ভিতৰত এই দুষ্কৃতিকাৰীসকলক গ্ৰেপ্তাৰ কৰিবলৈ আমি সকিনি প্ৰদান কৰিছিলোঁ, চৰকাৰক দাবী জনাইছিলোঁ, প্ৰশাসনক দাবী জনাইছিলোঁ। তাৰপিছত তেওঁলোকে এই দুষ্কৃতিকাৰীসকলক গ্ৰেপ্তাৰ নকৰিলে তেওঁলোকে ওলোটাই আমাৰ আদিবাসী সমাজৰ 19টা ব্যক্তি নিৰ্দোষী ব্যক্তিক তেওঁলোকে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে। এই ঘটনাক আমি তীব্ৰ নিন্দা কৰিছোঁ আৰু সেইসকলক মুকলি কৰি দিবলৈ আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই দাবী জনাইছোঁ। এতিয়া আশ্ৰয় শিবিৰত প্ৰায় 1200 মানুহ আছে, তাৰ ল'ৰা ছোৱালী কষ্ট ল'ৰা ছোৱালী হাড় কুকুৰা জ্বৰত সেইসকলকো প্ৰশাসনে ব্যৱস্থা কৰা নাই, খোৱা বোৱাকে ধৰি লাইটৰো ব্যৱস্থা কৰা নাই। আমি প্ৰশাসনক দাবী জনাইছোঁ শীঘ্ৰে এই ব্যৱস্থাসমূহ কৰক আৰু যি দুষ্কৃতিকাৰীসকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰক, অন্যথাই আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই অনাগত দিনত অহাকালিৰ পৰা আমি ৰাজ্যজুৰি অসম বন্ধৰ দৰে কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। আদিবাসী ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আজি চাবুৱাত আমি গৃহমন্ত্ৰী অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আজি প্ৰতিমূৰ্তি দাহ কৰিছোঁ। আৰু এইটো কাৰণে কৰিছোঁ, আপোনালোকে নিশ্চয় গম পায়, যোৱা 19 তাৰিখে কোকৰাঝাৰ কাৰিগাঁৱত এক হিংসাত্মক ঘটনা হ'ল 2-3জন ব্যক্তিৰ বাবে, আৰু যাক নেকি সেই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ আদিবাসী জাতিটোক অন্যায় অত্যাচাৰ, সমগ্ৰ আদিবাসী জাতিটোক তুচ্ছ তাচ্ছিল্য কৰি তেখেতসকলে বড়ো ভাইসকলে তেখেতসকলে আমাৰ আদিবাসীসকলৰ ঘৰ জ্বলাই দিছে, আমাৰ আশা ভৱন আৰু আমাৰ বিৰছা মুণ্ডা ভৱন তেখেতসকলে জ্বলাই দিছে। আৰু এতিয়ালৈকে কিন্তু পুলিচ প্ৰশাসনে নিমাত, পুলিচ প্ৰশাসনে এক পক্ষ তেখেতসকলে পন্থা গ্ৰহণ কৰাৰ দৰে আজি কৰি আছে। আজি গৃহ বিভাগ ক'ত গ'ল আমি সুধিব বিচাৰিছোঁ, গৃহ বিভাগ ক'ত গ'ল? আজি গৃহ বিভাগ থাকোঁতে আজি আমাৰ আদিবাসী নিৰ্দোষী লোকৰ ঘৰ আজি জ্বলাই দিয়া হৈছে। আশা এটা পবিত্ৰ সংগঠন, আদিবাসী ছাত্ৰ সন্থাৰ দৰে পবিত্ৰ সংগঠনৰ কাৰ্যালয় জ্বলাই দিয়া হৈছে। আজি গৃহ বিভাগ ক'ত গ'ল আমি সুধিব বিচাৰিছোঁ। আমি আমাৰ আদিবাসী জনগোষ্ঠীটোৰ নিৰাপত্তা ক'ত? আমাৰ আদিবাসী জনগোষ্ঠীটোৰ নিৰাপত্তাটো ক'ত আমি বিজেপি চৰকাৰক সুধিব বিচাৰিছোঁ। অতি শীঘ্ৰে কোকৰাঝাৰ কাৰিগাঁৱত সংঘটিত যি ঘটনা, নৃশংস ঘটনা, আমিও বিচাৰিছোঁ যে যিজন দোষী তেওঁ উচিত শাস্তি পাব লাগিব। কিন্তু সেই কাণ্ডক কেন্দ্ৰ কৰি, সেই কাণ্ডক দোহাই দি সমগ্ৰ আদিবাসী জাতিটোক বা সমগ্ৰ নিৰ্দোষী আমাৰ আদিবাসী চাওতাল জাতিটোৰ যদি ঘৰ জ্বলাই দিয়ে, তেওঁলোকৰ প্ৰতিটো অন্যায় অত্যাচাৰ কৰে, আমি আদিবাসী ছাত্ৰ সন্থাই কিন্তু সহ্য নকৰোঁ। এয়া কিন্তু স্পষ্ট। আগন্তুক দিনত যদি এই বিষয়টোৰ ওপৰত যদি বিজেপি চৰকাৰে গুৰুত্ব আৰোপ নকৰে, নিয়ন্ত্ৰণ নকৰে এই বিষয়টো, আৰু আমাৰ এই যিসকল যে আমাৰ আদিবাসী চাওতালসকলৰ ঘৰ জ্বলাই দিলে তেখেতসকলৰ ওপৰত যদি আইনী ব্যৱস্থা গ্ৰহণ নকৰে, উচ্চ পৰ্যায়ত তদন্ত কৰি এই বস্তুটো সমাধান নকৰে, এই বিষয়টো সমাধান নকৰে, তেতিয়াহ'লে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা সন্মানীয় কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰিজেন হৰ আৰু দেৱেন ওৰাঙৰ নেতৃত্বত সমগ্ৰ অসমতে অসম স্তব্ধ হ'ব আৰু অসম বন্ধ হ'ব। তেখেতসকলক প্ৰশাসনে গ্ৰেপ্তাৰ কৰিছে আৰু সেইসকল ব্যক্তিক আমি বিনা চৰ্তে মুক্তি প্ৰদান কৰিবলৈ আমি চৰকাৰক দাবী জনাইছোঁ। লগতে আজি যিসকল পৰিয়ালৰ 26টা ঘৰ জ্বলাই দিয়া হৈছে, আদিবাসী জনগোষ্ঠীৰ 26টা পৰিয়ালক ঘৰ জ্বলাই দিয়া হৈছে, সেই পৰিয়ালৰ লোকসকলে আজি স্কুল বা অন্যান্য ৰাজহুৱা প্ৰতিষ্ঠানত থাকিবলগীয়া হৈ আছে। ইমান ঠাণ্ডাত
আৰু কেঁচুৱা আছে, তাত বৃদ্ধ আছে, মহিলা আছে, কিন্তু সেইসকলক আজি জাৰত ঢাকিবলৈ চাদৰ এটা নাই। কিন্তু সেই ব্যক্তিসকলৰ কোনো ধৰণৰ খাদ্যৰ সুব্যৱস্থা কৰা নাই চৰকাৰে। তাক লৈ আমি ধিক্কাৰ জনাইছোঁ আৰু আমি স্পষ্টভাৱে চৰকাৰক দাবী জনাব বিচাৰিছোঁ যে গৃহ বিভাগ আমাৰ অসম চৰকাৰৰ ইমান দুৰ্বল নেকি যে পুলিচ প্ৰশাসনৰ আগত তেখেতসকলে আদিবাসীসকলৰ নিৰীহ আদিবাসীসকলৰ দুৰ্বৃত্তই ঘৰ জ্বলাই দিছে। সেইটো কেনেকুৱা সম্ভৱ হ'ব পাৰিছে? আমি চৰকাৰক ধিক্কাৰ জনাইছোঁ আৰু অন্যথা আমি কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে অনাগত দিনত কিন্তু তাত যদি বা আমাৰ আদিবাসী পৰিয়ালে ন্যায় নাপায় তেতিয়াহ'লে কিন্তু আমি জংগী আন্দোলন আৰম্ভ কৰিম। আৰু লগতে আমি ইয়াৰ পৰাই দাবী জনাইছোঁ চৰকাৰক যে যিসকল তাত গৃহহাৰা হৈ আছে, যিসকল পৰিয়ালৰ ঘৰ জ্বলিছে, তেখেতসকলক ঘৰ বনাই দিব লাগিব আৰু পুনৰ সংস্থাপনৰ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। অন্যথা আমি আদিবাসী ছাত্ৰ সন্থাই জংগী আন্দোলন কৰিম। নিৰ্দেশ মৰ্মে যি যোৱা 19 তাৰিখে কোকৰাঝাৰত যি অপ্ৰীতিকৰ ঘটনা হৈ গ'ল, সেই ঘটনাক লৈ আজি আমি চাবুৱাত পুতলিকাটা কাৰ্যসূচী হাতত লৈছোঁ। আৰু যিহেতু আমি বাৰম্বাৰ ক'ব গ'লে আমি বাৰম্বাৰ দেখিছোঁ 1996ত যেতিয়া কোকৰাঝাৰত ঠিক তেনেধৰণেই এক গোষ্ঠীগত সংঘৰ্ষ হ'ল আৰু সেই সংঘৰ্ষতো আমি দেখিছোঁ আমাৰ আদিবাসী জনগোষ্ঠী শিবিৰত যাবলগীয়া হ'ল 8,000ৰো অধিক তেখেতলোকে মৃত্যু বহন কৰিবলগীয়া হ'ল, শ্বহীদ হ'বলগীয়া হ'ল আৰু 2 লাখৰো অধিক শিবিৰত বাস কৰিবলগীয়া হ'ল। কিন্তু আজি পৰ্যন্তও এই ৰুলিং গভৰ্ণমেণ্টে আজি বিজেপি চৰকাৰে আজিলৈকে তেখেতলোকক সংস্থাপন বা নিজৰ যি প্ৰাপ্য অধিকাৰ আজি দিব পৰা নাই। আৰু এবাৰ এতিয়া আমি দেখিব পাইছোঁ যে কোকৰাঝাৰত এই যোৱা 19 তাৰিখে যি ঘটনা হৈ গ'ল, আমি এক প্ৰকাৰে আমি দেখিব পাইছোঁ যে আমি ভাবিবলৈ বাধ্যতা যে এই ইলেকশ্যন আহিলে ইলেকশ্যনত কিবা ৰাজনীতিক ষড়যন্ত্ৰ নেকি, কিয় অপেন লাইচেঞ্চ দিয়া হৈছে নেকি জনগোষ্ঠীবিলাকক যে আদিবাসীৰ ওপৰত এনেকৈ জঁপিয়াই পৰা। 2-এজনে কোনোবাই যদি দুষ্কৃতিকাৰী এনেকৈ কৰিছে সেইটো তদন্ত কৰি তদন্ত আদালত আনি তেখেতলোকক শাস্তি দিব লাগে। কিন্তু ইয়াত দেখিবলৈ পাইছোঁ আমি যে জনগোষ্ঠী এটাক গৈ সংঘৰ্ষ কৰা মানে জনগোষ্ঠীৰ সংঘৰ্ষৰ এটা সৃষ্টি কৰা দেখা পাইছোঁ। গতিকে হুঁচিয়াৰ হওক আৰু আদিবাসীৰ ওপৰত এনে যদি অত্যাচাৰ হৈ থাকে তেতিয়াহ'লে আমি গোটেই অসমত গণতান্ত্ৰিক হিচাপে আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম।